ভয়ানক ভাইৰাছৰ কবলত আপোনাৰ ফোনটো শীঘ্ৰে ডিলিট কৰক এইকেইটা এপ। গুগল প্লে ষ্টৰত ভুৱা এপৰ খবৰ প্ৰায়ে শুনা যায়। এতিয়া ইয়াত উপলব্ধ 7টা এণ্ড্ৰইড এপত ভয়ানক ভাইৰাছ পোৱা গৈছে। ৱেণ্ডেৰা নামৰ ছিকিউৰিটি কোম্পানীটোৰ গৱেষণাত প্লে ষ্টৰত 7টা এনেকুৱা এপ আৱিষ্কাৰ কৰা হৈছে যিসমূহে ব্যৱহাৰকাৰীৰ ফোন নিয়ন্ত্ৰণ কৰিছিল। যি 7টা এপত ভাইৰাছ পোৱা গৈছে তাৰ ভিতৰত পাম্প এপ ডেভেলপাৰে বনোৱা মেগনিফাইং গ্লাছ এপ, ছুপাৰ ব্ৰাইট LED ফ্লেশ্বলাইট আছে। লিজট মিনিটছ নামৰ ডেভেলপাৰে বনোৱা 3টা এপতো ক্ৰমে মেগনিফায়াৰ, মেগনিফাইং গ্লাছ উইথ ফ্লেশ্বলাইট, ছুপাৰ ব্ৰাইট ফ্লেশ্বলাইটতো পোৱা গৈছে এই ভাইৰাছ। আনহাতে আইছফ্ট LLC নামৰ ডেভেলপাৰে বনোৱা এলাৰ্ম ক্লক কেলকুলেটৰ ফ্ৰী মেগনিফাইং গ্লাছ এপতো পোৱা গৈছে ভয়ানক ভাইৰাছ। এণ্ড্ৰইড হেডলাইনত প্ৰকাশ পোৱা ৰিপৰ্ট অনুসৰি এই এপকেইটাত গুগল প্লে ষ্টৰৰ পৰা আঁতৰাই দিয়া হৈছে, কিন্তু যিসকল ব্যৱহাৰকাৰীয়ে আগতে ডাউনলোড কৰিছিল তেওঁলোকক এই এপকেইটা ডিলিট কৰাৰ পৰামৰ্শ দিয়া হৈছে। ছাবস্ক্ৰাইব কৰক ডিজিটেল ভিজে পেজ আৰু ক্লিক কৰক বেল আইকনত। ধন্যবাদ।